নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি আকৌ আপোনালোকৰ মাজলৈ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। নতুন এটা জবৰ বিষয়ে আপোনালোকক আজিৰ ভিডিঅ'টোত জনাবলৈ গৈ আছোঁ। ONGCৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে আৰু যদি আপোনালোকে ONGCত অৰ্থাৎ আপোনালোকে যদি অইলত চাকৰি কৰিম বুলি ভাবিছে তো আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাই থাকিব। নতুনকৈ যিখিনি ভেকেঞ্চি মুকলি কৰা হৈছে প্ৰায় আপোনালোকৰ 2000তকৈ অধিক ভেকেঞ্চি মুকলি কৰা হৈছে আৰু সেই ভেকেঞ্চিখিনিৰ বিষয়ে আপোনালোকক সবিশেষ ডিটেইলছত আজিৰ ভিডিঅ'টোত জনাবলৈ গৈ আছোঁ। আপোনালোকে কিমান বয়সলৈ এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে লাষ্ট ডেট কিমান দিছে সকলোবিলাক তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ গৈছোঁ। আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এতিয়ালৈকে যদি ফ্ৰেণ্ডছ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কিয়নো এনেকুৱা ধৰণৰ নতুন জব ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক পাই যাব। তো আপোনালোকে ভিডিঅ'টো কেৱল শেষলৈ চাই থাকিব। বলক এতিয়া পলম নকৰে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। অইল এণ্ড নেচাৰ গেছ কৰ্পৰেশ্যন লিমিটেড, চমুকৈ ইয়াক ONGC বুলি কোৱা হয়। ইয়াত নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। এপ্ৰেণ্টিছৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে আৰু যিটো এডভাৰটাইজ নং সেইটো হৈছে ONGC/PPR/1/2024। এইখিনি 2024ৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে আৰু ইয়াৰ যিটো ইম্পৰ্টেণ্ট ডেট অৰ্থাৎ এই ভেকেঞ্চিখিনিৰ 5 অক্টোবৰৰ পৰা এই ভেকেঞ্চিখিনিৰ এপ্লাই আৰম্ভ হৈ গৈছে আৰু এতিয়া আপোনালোক যিটো লাষ্ট ডেটটো হৈছে 10/11/2024 অৰ্থাৎ নৱেম্বৰ মাহৰ 10 তাৰিখলৈ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ যিটো ৰিজাল্টটো আপোনালোকৰ মেৰিট লিষ্ট, যিটো মেৰিট লিষ্ট হয়, মেৰিট লিষ্টটো আপোনালোকৰ যিটো মেৰিট ৱাইজ আপোনালোকৰ লিষ্টখন প্ৰকাশ কৰিব। তাৰপিছত আপোনালোকৰ ইয়াত এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। যদি আপোনালোকে জেনেৰেল OBC হওক, ST হওক, কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু ইয়াত আপোনালোকৰ এজটো বিচাৰিছে অৰ্থাৎ বয়সটো আপোনালোকৰ বিচাৰিছে মিনিমাম আপোনালোকৰ 18 বছৰ। যদি আপোনালোকে 18 বছৰ হৈছে তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম এজ বিচাৰিছে 24 ইয়াৰ্ছ অৰ্থাৎ 24 বছৰলৈ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। এইখিনি আছিল আপোনালোকৰ বয়সৰ সীমা আপোনালোকে নিশ্চয় এইখিনিৰ বিষয়ে গম পালে। এতিয়া আছোঁ আপোনালোকৰ ভেকেঞ্চিখিনিৰ ডিটেইলছৰ বিষয়ে। আৰু ভেকেঞ্চি ইয়াত বহুতো ধৰণৰ বিভিন্ন ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। ক্লাছ 10 পাছ কৰা সকলৰ কাৰণেও আছে, ক্লাছ 12 পাছ কৰা সকলৰ কাৰণেও আছে আৰু আপোনালোকে যদি ITI পাছ কৰি থৈছে তো আপোনালোকে তাৰ কাৰণে ইয়াত ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াত বহুতো ভেকেঞ্চি আপোনালোকে দেখিবলৈ পোৱা যাব। যেনে ধৰক আপোনালোকৰ লাইব্ৰেৰী এছিষ্টেণ্টটো তাত আপোনালোকৰ ক্লাছ 10 পাছ বিচাৰিছে। ধৰক ফ্ৰণ্ট অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকক 12 পাছ বিচাৰিছে। তাৰপিছত এনেকুৱা ধৰণৰ আপোনালোকৰ ইলেক্ট্ৰিচিয়ানৰ পোষ্ট আছে, ITI চাৰ্টিফিকেট আপোনালোকক লাগিব ইয়াত। এনেকুৱা ধৰণৰ বিভিন্ন পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পোৱা যাব। আৰু এই গোটেই ভেকেঞ্চিখিনিৰ বিষয়ে আপোনালোকে এতিয়া ক'বলৈ নাযাওঁ। আৰু যদি আপোনালোকে এই গোটেই ভেকেঞ্চিখিনিৰ ডিটেইলছৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তো আপোনালোকক ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দি দিম। তো আপোনালোকে তাত গৈ গোটেই ডিটেইলছখিনি আপোনালোকে চাব পাৰিব। ইয়াত বিভিন্ন আপোনালোকে ভেকেঞ্চি দেখিবলৈ পোৱা যাব। প্ৰায় আপোনালোকৰ 2234টা টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে আৰু আপোনালোকৰ ৰিজন ৱাইজ আপোনালোকৰ ভেকেঞ্চিখিনি ইয়াত ভাগ কৰি দিয়া হৈছে। নৰ্থ ইষ্টাৰ্ণ ছেক্টৰৰ কাৰণে 161টা ভেকেঞ্চি ইয়াত দেখিবলৈ পোৱা যাব। মুম্বাই ছেক্টৰৰ কাৰণে 310টা, ৱেষ্টাৰ্ণ ছেক্টৰৰ কাৰণে 547টা, ইষ্টাৰ্ণ ছেক্টৰৰ কাৰণে 582টা, চাউথাৰ্ণ ছেক্টৰৰ কাৰণে 335টা আৰু চেণ্ট্ৰেল ছেক্টৰৰ কাৰণে 249টা ভেকেঞ্চি। টোটেল আপোনালোকৰ 2234টা ভেকেঞ্চি আপোনালোকে ইয়াত দেখিবলৈ পোৱা যাব। তো যদি আপোনালোকে এই ভেকেঞ্চিখিনিৰ প্ৰতি ইণ্টাৰেষ্ট যায় তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। লাষ্ট ডেটটো আপোনালোকক অলৰেডি ক'লোৱে যে 10 নৱেম্বৰলৈ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় ভেকেঞ্চিখিনিৰ ডিটেইলছৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো ফ্ৰেণ্ডছ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব যিমান পাৰে। আৰু বহুদিন ভিডিঅ' দিয়া নাছিলোঁ, ইয়াৰ কাৰণটো আপোনালোকে বহুতে সুধি আছিল যে কিছু পাৰ্চনেল অসুবিধাৰ কাৰণে বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ। এতিয়া পৰা আপোনালোকক প্ৰত্যেক দিনা আপোনালোকক ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যিখিনি নতুন জব আপডেট আহিলে আপোনালোকে লগ পাই যাব। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তো ভিডিঅ'টোত এটা লাইক কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।